এই কামৰ লগত জড়িত, কিন্তু লকডাউনৰ পৰা বিশেষকৈ এইটোৰ লগত বেছি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলোঁ। এতিয়া আমাৰ ঘৰৰ সকলোৱেই এই কামৰ লগত জড়িত আৰু গাঁৱৰ 2-3জন তেনেকৈ সমনীয়া আছে, তেওঁলোকো এই কামৰ লগত জড়িত হৈ আছে। এতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা যিহেতু আগন্তুক আহি আছে, গতিকে এই ৰাসৰ কাৰণে এতিয়া প্ৰস্তুতি চলি আছে। হয়, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ আমন্ত্ৰণক্ৰমে আমি যাওঁ। ভাওনাই হওক বা ৰাসেই হওক, আমি ভাওনা ৰাসত এইখিনি আমি মুখা শিল্পৰ যিখিনি অভিনয় সেইখিনি আমি কৰোঁ।